Good evening students, মই মিস পূৰ্বী তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো তোমালোক সকলো ভালে আছা আজি মই আৰম্ভ কৰিব ওলাইছো ক্লাছ 5 ৰ ফাৰ্ষ্ট লেসনটোৰ নাম হৈছে জাতীয় পতাকা এই লেসনটোত এজন শিক্ষক আৰু কেইজনমান ষ্টুডেন্টৰ মাজত কনভাৰসেচনৰ যোগেদি জাতীয় পতাকাৰ বিষয় ধুনিয়াকৈ আলোচনা কৰা হৈছে হি আমি এই লেসনটোৰ মাজলৈ আগবাঢ়ি যাওঁ আৰু কিনো আছে তাৰ ভিতৰত বা জাতীয় পতাকাৰ বিষয় কি আছে সেইখিনি আমি জানিম 20 জানুৱাৰী তাৰিখটো আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছো 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসত আমি যিদৰে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰো ঠিক তেনেদৰে গণতন্ত্ৰ দিৱসতো আমি ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰো জাতীয় পতাকা উত্তোলন কৰাৰ পিছতে বিভিন্ন ধৰণৰ কম্পিটিশন গেমছ আদি পতা হয় আৰু সেইবোৰতো ফাৰ্ষ্ট সেকেন্ড থাৰ্ড হিচাপে পুৰস্কাৰ দিয়া হয় জাতীয় পতাকাখনত তিনিটা ৰং আছে ওপৰত আছে গেৰুৱা মাজত হুকুলা আৰু তলত শ্যামল গেৰুৱা হৈছে কমলা ৰং হুকুলা হৈছে বগা ৰং আৰু শ্যাম হৈছে সেউজীয়া ৰং এই প্ৰতিটো ৰঙৰে একোটাকৈ অৰ্থ আছে ওপৰৰ গেৰুৱা ৰংটোৰ অৰ্থ হৈছে ত্যাগ আৰু সাহসৰ প্ৰতীক বগা ৰঙৰ অৰ্থ হৈছে সত্য আৰু শান্তিৰ প্ৰতীক আৰু তলৰ সেউজীয়া ৰংটোৰ অৰ্থ হৈছে বিশ্বাস আৰু শক্তিৰ প্ৰতীক আৰু সেই তিনিটা ৰঙৰ মাজৰ যিটো বগা ৰং আছে সেই বগা ৰঙৰ মাজত এটা চক্ৰ আছে আৰু চক্ৰটোৰ নাম হৈছে অশোক চক্ৰ সেই অশোক চক্ৰটো 24 ডাল কাঠিৰ দ্বাৰা পৰিপূৰ্ণ আছে আৰু সেই অশোক চক্ৰটোৰ ৰং হৈছে নীলা আৰু অশোক চক্ৰটোৰ অৰ্থ হৈছে ন্যায়ৰ প্ৰতীক আমাৰ দেশ ভাৰতবৰ্ষ হৈছে কৃষি প্ৰধান দেশ আৰু আমাৰ দেশত সেউজীয়া হাবি জংঘল এইবোৰে পৰিপূৰ্ণ আৰু সেই কাৰণে আমাৰ জাতীয় পতাকাৰ তলৰ অংশটো সেউজীয়া ৰঙেৰে চিহ্নিত কৰা হৈছে আমি আৰু কেইটামান কথা জনাটো বিশেষভাৱে প্ৰয়োজনীয় সেইবোৰ হৈছে আমাৰ জাতীয় পতাকা উত্তোলন কৰাৰ কিছুমান ধৰাবন্ধা নিয়ম আছে এই ৰাষ্ট্ৰীয় শোকৰ সময়ত জাতীয় পতাকা উত্তোলন কৰা নহয় অৰ্থাৎ দেশত যদি কিবা দুখ আহিছে বা কোনোবা যদি বিশেষ ব্যক্তিৰ মৃত্যু হৈছে তেনে তিথিবিলাকত জাতীয় পতাকা উত্তোলন কৰা নহয় অৰ্থাৎ জাতীয় পতাকা তলতে ৰাখা হয় স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস বা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী এনেকুৱা ধৰণৰ বিশেষ দিনবোৰৰ বাহিৰে বেলেগ দিনত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰা কাৰ্য নহয় এই আছিল আমাৰ আজিৰ লেসনটো এক্সপ্লেনেশন আৰু ইয়াৰ মাজতো যদি তোমালোকে কিবা বুজি পোৱা নাই বা কিবা অসুবিধা হৈছে বুজাত তেন্তে মোক কন্টাক্ট কৰিবা মই যিমানখিনি পাৰো তোমালোকক সহায় কৰি যাম এতিয়া আমি কোৱেশ্চন সমূহৰ মাজলৈ আৰু তোমালোকে চাই যাব কোৱেশ্চন সমূহ যদি কোৱেশ্চনবোৰ মই কোৱাৰ লগে লগে লিখিব লৈছা তেন্তে এবাৰ কিতাপখন চাই লবা যাতে স্পেলিংবোৰ ভুল নহয় First question to is আমাৰ জাতীয় পতাকাত কেইটা ৰং আছে হেতু সকলোৱে জানে আমাৰ জাতীয় পতাকাত তিনিটা ৰং আছে Second question to is আমাৰ জাতীয় পতাকাৰ ওপৰ ভাগৰ ৰং কি As usual সকলোৱে জানে ওপৰ ভাগৰ ৰং হৈছে গেৰুৱা ৰং Third question to is মাজৰ বগা অংশত কি থাকে Answer to is মাজৰ বগা অংশত এটা চক্ৰ আছে চক্ৰটোৰ নাম হৈছে অশোক চক্ৰ Fourth number question to is পতাকাৰ তলৰ ভাগৰ ৰং কি তলৰ ভাগৰ ৰং হৈছে শ্যামল 5 নম্বৰ কোৱেশ্চনটো হৈছে অশোক চক্ৰটো কিহৰ প্ৰতীক আনসাৰটো হ'ব অশোক চক্ৰটো ন্যায়ৰ প্ৰতীক তাৰপিছত আহিলে নাম্বাৰ খ তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা ফাৰ্স্ট নম্বৰ কোৱেশ্চন হৈছে আমাৰ জাতীয় পতাকাত কেইটা ৰং আছে আৰু কি কি প্ৰত্যেকৰে নামসমূহ লিখা আমাৰ জাতীয় পতাকাত তিনিটা ৰং আছে ওপৰত গেৰুৱা মাজত হুকুলা আৰু তলত শ্যামল গেৰুৱা মানে কমলা ৰং বগা আৰু সেউজীয়া Next number 2 question is জাতীয় পতাকা কোন সময়ত অৰ্থ নিৰ্মিত কৰি ৰখা হয় ইয়াৰ আনসাৰটো হৈছে ৰাষ্ট্ৰীয় শোকৰ সময়ত জাতীয় পতাকা অৰ্থ নিৰ্মিত কৰি ৰখা নিয়ম আছে এইটো আছিল আজিৰ আমাৰ লেসনটো আকৌ এবাৰ কৈছো যদি কিবা অসুবিধা পোৱা বা কিবা বুজি নোপোৱা তেন্তে মোক কন্টাক্ট কৰিবা মই যিমানখিনি পাৰো তোমালোকক হেল্প কৰি যাম আৰু এটা অনুৰোধ ভিডিওটো তোমালোকে চোৱাৰ লগতে আন তোমালোকৰ ফ্ৰেণ্ডবিলাককো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও মোৰ ভিডিওটো পায় আৰু তেওঁলোকৰো যাতে পঢ়াৰ ক্ষেত্ৰত হেল্প হয় লগতে আৰু এটা ৰিকুৱেষ্ট ভিডিওটো চাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা যাতে মই যেতিয়া ভিডিও দিওঁ তেতিয়া তোমালোকে নটিফিকেশনটো পোৱা আৰু তোমালোকৰ সহায় হওক তেন্তে আজিলৈ আহো পুনৰবাৰ আহিম আন এটা নতুন লেসন লৈ তেন্তে তেতিয়ালৈকে তোমালোক সকলো ঘৰতে থাকা আৰু ভালে থাকা তেন্তে বাই বাই